নমস্কাৰ মই আজি এটা বিশেষ এটা ঘোষণাৰ লগতে আমাৰ কৃষি কৰা ৰাইজৰ কাৰণে যে আবাদাৰী বিলাকৰ কাৰণে এটা আমাৰ বিটিসি চৰকাৰে লোৱা বা অসম চৰকাৰে লোৱা এটা নতুন আঁচনি এই আঁচনিৰ দ্বাৰা আপোনালোকক ক'বলৈ কৈছো যে মানে FCI যে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া থ্ৰুৱেদি আমাৰ বাক্সাত মছলপুৰ আৰু কখলাবাৰীত দুটা গোদাম আমি অলৰেডি লোৱা হৈছে। এই কাৰণে আমাৰ যে খেতিয়কসকল আছে যে খেতি কৰি ধান বিক্ৰী কৰি নিজৰ জীৱন যাপন কৰি আছে সেই মানুহবিলাকক মই এটা ইনফৰমেশ্যন এটা সজাগতা এটা দিবলৈ গৈ আছো। এইটোৱে হ'ল অহা 15 দিনৰ ভিতৰত আপোনালোকৰ ধান আমাৰ প্ৰক্ৰুৰমেণ্ট চেণ্টাৰ অৰ্থাৎ আমাৰ গোদামত আনিব পাৰিব আৰু তাতে আপোনালোকক যি আমাৰ ভাৰত চৰকাৰৰ যি ধানৰ যি দাম উচিত দাম মন এটা আজি যদি মনত যদি কওঁ আমি এক মনত 785 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব। তাৰ কাৰণে কেইটামান আপোনালোকে কাম কৰি ল'ব লাগিব। এইটোৱে হ'ল যে আপোনালোকে বেংক একাউণ্ট এখন লাগিব, বেংক একাউণ্ট থাকিব লাগিব বা পইচাটো একাউণ্টৰ থ্ৰুত 3-4 দিনৰ মাজত আপোনালোকে পাব। ছেকেণ্ড কথা হ'ল কি আমাৰ যি এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচাৰ ADO মছলপুৰত বহে এওঁৰ পৰা আপোনালোকে যে খেতিয়ক হয় আপোনালোকৰ মাটি আছে তেনে এটা চাৰ্টিফিকেট আপোনালোকে অহাকালি পৰহি মানৰ ভিতৰত বনাই লিব। তেনেহ'লে আপোনালোকে নিজৰ যি ধান সেই ধানখিনি উচিত মূল্য এইবাৰৰ পৰা পাবলৈ সক্ষম হ'ব। কাৰণ আপোনালোকে বহুত সময় বহুত বছৰ ধৰি নিজৰ ধানখিনি বহুত কম পইচাত বিকি থাকিব লগা হৈছে। তাৰ কাৰণে আমাৰ CM মহোদয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই এটা ভাল এটা পদক্ষেপ আমাৰ খেতিয়ক ৰাইজৰ কাৰণে লোৱা হৈছে। গতিকে মই সকলোকে আহ্বান কৰিছো আপোনালোকে যাওঁৰে অহাকালি যেন ADO অফিচত যাই পেলাই নিজৰ চাৰ্টিফিকেটখন বনাই লৈ বেংক একাউণ্ট যদি নাই বেংক একাউণ্টখন বনাই লৈ আৰু ধানখিনি এই কেইদিনমান যদি বিকিম বুলি ভাবিছিলে বহুখিনি ধান আপোনালোকে জমা কৰি ৰাখক। আমি অতিৰে 10-15 দিনৰ ভিতৰতে আমাৰ গোদামত আমি লৈ ল'ম। ধন্যবাদ।